Good morning guys, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল আৰু বহুত দিন হল ব্লগ বনোৱা নাই, সেইকাৰণে ভাবিছো এটা ব্লগ বনাও। আৰু আমাৰ মায়ে আজি মালা গাঁঠি আছে, কাৰণ আমাৰ আজি ৰাস্তাটি গোখাই ওলাব, সেইকাৰণে এইবিলাক মালাবিলাক গাঁঠি আছে মায়ে। এয়া নিজে গাঁঠি কিনে গোসাক দিব। মায়ে আৰু আমাৰ মালাকৰ মানুহ, ইয়াত আহি কুমাৰ মানুহ হৈছে, সেইকাৰণে মালা গাঁঠিব জানে আৰু। হ'ব দিয়ক, আৰু আজি কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই থাকিম। আৰু এতিয়া বাজিছে 12:30 আৰু মই কিবা এটা অৰ্ডাৰ দিছিলোঁ আৰু সেইটো বোলে আহি পাইছে, ফোন আহিছিল আৰু মই সেইটো ল'ব যাই আছোঁ। আহি কিনে আপোনালোকক দেখুৱাই আছোঁ কিনো অৰ্ডাৰ দিলোঁ। আৰু গাইজ এইটো লৈ আহি পালোঁ আমি দুটাই, আৰু কি আনিলোঁ দেখুৱাই আছোঁ। এটা এটা মোৰ দুটা দিছিলোঁ, সেইকাৰণে এতিয়া এইটো খুলি কিনে দেখুৱাই আছোঁ। এটা খুলো দে লগা আছে গাইস, ইম্পেক্ট লগা আছে সব গাইস, মতাই রান দেখাই দিও। বহুত ওজন গাইস, বহুত ওজন আছে। একটা ফালিবে লাগব, একটা ফালিম এটা সিলটো না পাবো এনেকা দিন গাইস। আৰু ডেলিভারি বয়টো হচ্ছে কি আনছে ইমান ওজন 2 লিটাৰ আছে, 2 লিটাৰ, সেইকাৰণে বহুত ওজন হৈছে। কুস্তি দি কুস্তি মারবা এখন কুস্তি সব গাইস কি গিলা আৰু ইফালে খুৰীমা খাই আছে কি দৈ, এত দৈ গাইছ। মুনির নাম জিকি আছে সিমিদা মই মিন তোমার ভাই মারে দেন এটা কি দাগ বাকলা দিব কৈছ আপো। আৰু মই আনিলি হয়, আৰু বাইদেউ কৈছে এইটো মোক দি তই এটা আনি লবি, বাইদেউক লাগা হল বোলে গাইছ। এয়া আমলা জুচ চাই লওক গাইছ, ওয়াইল্ড আমলা জুস, ওয়াইল্ড আমলা জুস এটা নহয় আৰু এটা আছে, কিন্তু আৰু এটা আছে, এটা মোৰ একমাহ যাব নেকি? আৰু এটা ইয়াৰ একমাহ যাব নে নাযায়? একমাহ খাৱাৰ লগত কথা হতো কিমান খা এক্সপায়াৰ ডেটটো চাই লও আগে গেছ। ইগিটা পিন্ধি কিনে মানে খাবা দিছে এনেকে বিহু নাচ পাৰিছি, বিজনেস পেছি দি বিহু নাচবৰ কাৰণে এখন দিছি। এনেকে দিহা গাইস, টেনশন নাই, 2026 লগি এক্সপায়ার ডেট আছে। এনা এক দেখে দামটো 200 আছে। দুটা আনাৰ কাৰণে অলপ অফাৰ দিছি, দুটাৰ কাৰণে। আতকৰ পৰা আছিল এতিয়া মই এইটো লৈ যাওঁ, আৰু এইটো বাইদেউক দিব লাগিল, মই আনিছোঁ কিন্তু তাইক লগা হ'ল, সেইকাৰণে তাইক এইটো দিওঁ। মোক লাগিলে আৰু দিম। আৰু আমলা জুচটো বোলে খাবা ভাল, সেইকাৰণে মোবাইলত পাইছোঁ, সেইকাৰণে আনিব দিলোঁ। আৰু এইখিনি বোলে জুই ধৰিব পাৰিম, এই গৰমৰ দিন কি জুই ধৰিম। খালি কি ভাল কৈ দি হ'ব দিয়ক গাইছ, অলপ পিছত দেখুৱাই আছোঁ। আৰু এইটো মই লৈ আহি আছোঁ, আৰু এইটো বাইদেউক বোলে লাগে, তাক দিলোঁ। আৰু দুটা আনিছিলোঁ মই, এক লগা কাৰণে আৰু এক দিলোঁ, এইটো আৰু এটা নানুৰ। আৰু এইটো আমাৰ গুণুমাই যাব ওলাইছে, স্কুলত গ'ল, যাই কিনে আমাৰ তাতে আহিছিল, আৰু এতিয়া ঘৰত যায়। আৰু কলপাত চলপাত লৈ গৈছে, একদম আজি গোসাই আলব, সেইকাৰণে একদম ইমান দীঘল কাটি দিবা পা কলপাত খান। আৰু এইটো আমাৰ বৰমাই, এইটোক একদিনো দেখাই নাই বৰমাই, তোক বৰমা সুধি আছে কাক কৈ আছা দে। হ'ব দিয়ক। আৰু এতিয়া দুপৰীয়া হ'ল, আৰু আজি দুপৰীয়া মই ভাত নাখাওঁ, সেইকাৰণে এইখিনি দৈ চিৰাখিনি লৈছোঁ খাবৰ কাৰণে। আৰু চেনি লোৱা নাই, দৈ চিৰাৰ লগত নাৰিকলৰ লাড্ডু 2টা লৈছোঁ, লৈ কিনে এইখিনিতে মই খাওঁ। আৰু আজি মই অলপমান ফুৰিবও যাম, ক'ত যাওঁ দেখুৱাই থাকিম আপোনালোকক, আপোনালোকে চাই থাকিব। তেতিয়াহ'লে মই এইখিনি আগতে খাই লওঁ, দেখুৱাই আছোঁ আপোনালোকক। আৰু এয়া মই ফুৰিবলৈ যাম বুলি যে কৈছিলোঁ, ওলাই একদম ৰেডি হৈ লৈছোঁ। আৰু আমাৰ লগত খুৰীমাও যাব, সেইকাৰণে খুৰীমাৰ ওলা হৈছিনে একবাৰ চাওঁ, আৰু যদি নাই হোৱা ৰখিব নোৱাৰোঁ, কিন্তু খুৰীমাক এৰি থৈ যাম আজি। খুৰীমা ক'ত? আৰু ইফালে গেম খেলাই আছে, আৰু ইফালে ওলাইছোঁ, আৰু আমি ক'ত যাই আছোঁ আজি?
নকওঁ কাকো নকওঁ ক'ত যাওঁ নকওঁ চিক্ৰেট হৈ থাকক চিক্ৰেট হৈ থাকক বোলে গাইছ চিক্ৰেট মানে খাৱা চিক্ৰেটটো নহয় আৰু নানি মাতছে আৰু আমি আজি ভঠেলি চাব যাম আপোনালোকে বুজি নাপাব পাৰে ভঠেলি মানে কি ক'ব লাগিলে মেলাই আৰু মেলাৰ দৰে হয় সেই আৰু বিহুৰ মেলা মুখ মেলা আৰু ইও যায় ক'ৰবাত মজা লাল আজি কিন্তু ই মোৰ লগত নেগালা গাইছ যাওঁ ৰ'ব মই অলপ ফুৰি আহোঁ এন্ধাই ফুৰা নেকি মই অলপ ফুৰি আহোঁ ন ই অলপমান ফুৰিব যায় আৰু যাই কিনে দেখুৱাই আছোঁ আৰু এয়া আমি মেলা আহি পালোঁ মেলা চাবলৈ আৰু খুৰীমায়ে মিঠাই কিনি আছে আৰু মায়ে কিবা কানি কিনিলে আৰু বহুত মানুহ হৈছে গাড়ী চাড়ী হিলাও আহি আছে কি ল'বি মা আমাৰ দে হ'ব দিয়ক গাইছ আৰু আমি মেলা চাই আহিলোঁ আৰু এইবিলাক বজাৰবিলাক এই বিস্কুট মাই এই আৰু বিস্কুট বোলে কিবা কাঁচি বিস্কুট এই আৰু তাতে কিবা কানি আছে আৰু ৰহুন হালধি আৰু গিলাখান কিবা কলা নিমখ আৰু এয়া বুট আৰু তামোল পাণ আৰু এটা পলিথিনত আছে কিবা কানি হ'ব দিয়ক আৰু এয়া মই খুৰীমাহঁতৰ ঘৰত আহিলোঁ আহি কিনে দৈ গাখীৰ আছে খাব দৈ গাখীৰ নাখাওঁ মই ৰাতি আৰু এইফালে কি গেম খেলি আছে আৰু খুৰীমাই কি কৰি আছা আৰু কি আনলি বজাৰৰ পৰা কি বজাৰ কৰিলি 2 কেজি নহৰু 2 কেজি হালধি হালধি আধা কেজি বিস্কুট আৰু বিস্কুট কি চেঞ্জ হৈছে বিস্কুট তাৰমানে গোলটো আহিল মোৰ কাজুটো নাহে বিস্কুট গাইত বৰমাৰ লগত চেঞ্জ হৈ গ'ল আৰু এতিয়া নানিলে আৰু নহ'ল বৰমাৰে যিহেতু চেম চেমে দিছে সেইকাৰণে অলপমান দুখ খুৰীমাৰ আৰু ই কাজুটো সিটো ভাল পায় গোলটো আহিছে সেইকাৰণে হ'ব দে আৰু এইফালে খুৰীয়ে খুচৰা পইচা বিচাৰি আছে গোসাৰ কাৰণে আৰু এইবিলাক যোগাৰ কৰি থৈ দিছে আৰু খুচৰা পইচা বিচাৰি আছে আৰু আজি গোসাঁই আহোঁতে দেৰি হ'ব 11টামান বাজিব আৰু খুৰাৰ যোগাৰ চোগাৰ কৰা হ'ল গোসাৰ কাৰণে আৰু এটা বহিছে আৰাম চেয়াৰত গৰমত খুৰা কেনে লাগিল যোগাৰ কৰি আজি লাষ্ট গোসাঁই কেনে অনুভৱটো কোৱা ভাল লাগছে গোসাঁই আহিব বুলি ভাল লাগছে খাবা গ'লো আহি পোৱা নাই পাঁচি ৰহতে 9টাৰো বেছি ভাত খাওঁতে আজি 11টামান বাজিব আজি আৰু লাষ্ট বেয়াও লাগছে আৰু 1 বছৰৰ কাৰণে কাণ অলপমান এতিয়া কান্দিব লাগিব গোসাঁই আৰু নাপা দেখা আৰু 6 মাহ ঘূৰা টুপি মাৰিছে আৰু মাটি মূল্যও নুঠে গোসাঁই 1000টা জগেই দিম ইচ্ছাত নাই ইমান জগেলেও নুঠে আৰু এটা বেলেগ আছে কি তাতে চলাব দ্বিতীয়টো ফাৰ্ষ্ট আৰু পুৰা ঘূৰাব 6 মাহ নুঠে আৰু পানী ঢালি দিলোঁ আৰু ইচ্ছাত নাই ঠাণ্ডা লাগিল গৰম লাগিলেও ইচ্ছাত নাই আৰু ইমান মূল্য আৰু ইচ্ছাত নাই পুৰা ঘূৰাব এই 3বাৰ ঘূৰিল না ৰঙতকো গাল লক্ষ্মীও গাল ফল কিছু গাল আৰু ক'ৰবাত গাল যাওঁতে ভাগাত দিছে ভাগাত ধৰোঁতে এই ভাগাৰ মাৰত লৈ পুৰা 6 মাহ তাৰপিছতে ভাগাতটো মাৰিছে আৰু পিকনিক খাৰটা আৰু খুৰীমাই ফালে কিবা কৰি আছে চাহ বনাই আছে নেকি গাখীৰ গৰম কৰি আছে খুৰীক লাল চাহ দিব লাগে হয় নেকি দে হ'ব দিয়ক গাইছ আজিৰ কাৰণে বাই বাই আৰু কালি লগ পাম আশা থাকিল